আসসালামু আলাইকুম, মই ইলিয়াছ আহমেদ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। প্ৰথমতে স্ক্ৰীনত দেখা পোৱা ঘৰখন চাৰিওফালে ঘূৰাই দেখাম আৰু ঘৰৰ ভিতৰখন দেখাত কেনেকুৱা হ'ব সেইটো দেখাম আৰু লগতে ঘৰখনৰ ফ্ল'ৰ প্লেন দেখাম, ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব আৰু লগতে এই ঘৰখনৰ ড্ৰয়িং ক'ত আৰু কেনেকৈ পাব সেইবিলাক এই ভিডিঅ'টোত আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ অনুৰোধ কৰিলোঁ। চেনেলটোত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ন'টিফিকেশ্যন বটনটো অন ৰাখিব। বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰখনৰ সন্মুখত ধুনীয়া এখন প'ৰ্চ দেখা পাইছে আৰু প'ৰ্চৰ লগতে যিখন দৰ্জা দেখা পাই আছে এই দৰ্জাখনে হৈছে ঘৰখনত প্ৰৱেশ কৰাৰ কাৰণে মূল দৰ্জা। দৰ্জা দি সোমাই অহাৰ পিছত ইয়াতে প্ৰথমতে এটা ড্ৰয়িং ৰুম দেখা পাই আছে। ড্ৰয়িং ৰুমৰ সোঁফালে এটা বেডৰুম ৰাখিছোঁ আৰু এইটো বেডৰুমৰ লগত এটাচ্ড এটা বাৰাণ্ডাৰ ব্যৱস্থা কৰা হৈছে। ড্ৰয়িং ৰুমৰ পৰা ঘৰৰ ভিতৰত যোৱাৰ কাৰণে ইয়াতে দৰ্জা ৰখা হৈছে। এইটো দৰ্জা মই খোলা হিচাপত ৰাখিছোঁ, আপোনালোকে যদি ইচ্ছা কৰে বন্ধ ৰাখিব পাৰে। ইয়াতে সৰু এখন ডাইনিং ৰুম ৰখা হৈছে আৰু ইয়াতে দেখা পাইছে অহা যোৱাৰ কাৰণে এখন কৰিডৰৰ ব্যৱস্থা আছে। কৰিডৰৰ বাওঁফালে এটা সৰু পাকঘৰ ৰাখিছোঁ। কৰিডৰৰ সোঁফালে ৱাছৰুম, টয়লেট, বাথৰুম ছেপাৰেট কৰি ৰাখিছোঁ। এইটো ৱাছৰুম হিচাপে ব্যৱহাৰ কৰিব আৰু ৱাছৰুমৰ সিফালে ৰাখিছোঁ টয়লেট আৰু এইটো ৰাখিছোঁ বাথৰুমৰ কাৰণে। ইয়াতে দেখা পাইছে এটা বেডৰুম আছে। এইটো বেডৰুমৰ লগতেই আৰু এটা বেডৰুম ৰাখিছোঁ। ঘৰৰ ভিতৰখন দেখাত কেনেকুৱা সেইটো নিশ্চয় আপোনালোকে ভালদৰে দেখা পালে। এতিয়া দেখা পোৱা ঘৰখনৰ ৰুমৰ চাইজ, দৰ্জা খিৰিকীৰ চাইজ লৈ আপোনালোকৰ লগত বিস্তাৰিতভাৱে আলোচনা কৰিম। ইয়াতে প'ৰ্চৰ মাপ আছে 10 ফিট 10 ইঞ্চ বাই 6 ফিট আৰু ড্ৰয়িং ৰুমৰ চাইজ ৰাখিছোঁ 10 ফিট বাই 8 ফিট আৰু 1 নম্বৰ বেডৰুমৰ যিটো চাইজ আছে সেইটো চাইজ ৰাখিছোঁ 10 ফিট বাই 12 ফিট। 1 নম্বৰ বেডৰুমৰ লগত যিটো বাৰাণ্ডা আছে এইটো বাৰাণ্ডাৰ চাইজ আছে 8 ফিট বাই 3 ফিট। ডাইনিং ৰুমৰ চাইজ আছে 6 ফিট 5 ইঞ্চ বাই 5 ফিট আৰু কৰিডৰখনৰ চাইজ ৰাখিছোঁ 3 ফিট 7 ইঞ্চ। কিটচেনৰ চাইজ ৰাখিছোঁ 6 ফিট বাই 8 ফিট 7 ইঞ্চ। ৱাছৰুমৰ চাইজ ৰাখিছোঁ 4 ফিট বাই 5 ফিট 7 ইঞ্চ। টয়লেট আৰু ইউৰিনেলৰ চাইজ ৰাখিছোঁ 5 ফিট 7 ইঞ্চ বাই 5 ফিট 7 ইঞ্চ। বাথৰুমৰ চাইজ ৰাখিছোঁ 5 ফিট 7 ইঞ্চ বাই 4 ফিট আৰু ইয়াতো অলপ স্পেচ ৰাখিছোঁ। আৰু 3 নম্বৰ বেডৰুমৰ চাইজটো হ'ব 10 ফিট বাই 10 ফিট। 2 নম্বৰ বেডৰুমৰ চাইজ হৈছে 10 ফিট বাই 10 ফিট। এতিয়া আমি এইখন ঘৰৰ ক'ত ক'ত দৰ্জা খিৰিকী লাগিব সেইবিলাক চাম। ড্ৰয়িং ৰুমৰ কাৰণে ইয়াতে এখন দৰ্জা ৰাখিছোঁ। ড্ৰয়িং ৰুমৰ কাৰণে ইয়াতে এখন খিৰিকী ৰাখিছোঁ, ইয়াতে এখন খিৰিকী ৰাখিছোঁ। ডাইনিং ৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। 1 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে এখন খিৰিকী হ'ব আৰু ইয়াতে বাৰাণ্ডা আছে। কিটচেনৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ। টয়লেটৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ হ'ব। বাথৰুমৰ কাৰণে ইয়াতে ভেণ্টিলেটৰ ৰাখিছোঁ। 3 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ, ইয়াতে খিৰিকী ৰাখিছোঁ। 2 নম্বৰ বেডৰুমৰ কাৰণে ইয়াতে খিৰিকী ৰাখিছোঁ, ইয়াতে খিৰিকী ৰাখিছোঁ। এতিয়া দেখাম ঘৰখনত ক'ত ক'ত খুঁটা হ'ব সেইটো ড্ৰয়িং। এইখন ড্ৰয়িঙত আপোনালোকে দেখা পাইছে ৰঙা কালাৰ য'ত য'ত আছে সেই ঠাইবিলাকত খুঁটা দিব পাৰি। এতিয়া দৰ্জা আৰু খিৰিকীৰ চাইজবোৰ লৈ আলোচনা কৰিম। 1 নম্বৰ খিৰিকীৰ চাইজ হৈছে 5 ফিট বাই 4 ফিট 6 ইঞ্চ ৰাখিছোঁ। 2 নম্বৰ খিৰিকীৰ চাইজ ৰাখিছোঁ 3 ফিট বাই 4 ফিট আৰু ভেণ্টিলেটৰ ৰাখিছোঁ 1 ফিট 6 ইঞ্চ বাই 2 ফিট। 1 নম্বৰ দৰ্জাৰ সাইজ ৰাখিছোঁ 4 ফিট বাই 7 ফিট।
2 নম্বৰ দৰ্জাৰ সাইজ ৰাখিছোঁ 3 ফিট বাই 7 ফিট আৰু 3 নম্বৰ দৰ্জাৰ সাইজ ৰাখিছোঁ 2 ফিট 6 ইঞ্চ বাই 7 ফিট। এতিয়া এই ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো আপোনালোকৰ লগত আলোচনা কৰিম। এই ঘৰখন বনোৱাতে কিমান টকা খৰচ হ'ব সেইটো কমপ্লিটলি ডিপেণ্ড কৰিব মেটেৰিয়েলছৰ ওপৰত আৰু লগতে ঘৰখন আপুনি ক'ত বনাই আছে সেইটোৰ ওপৰত। মই আপোনালোকক এপ্ৰক্সিমেট আইডিয়াটো দিওঁ। এই ঘৰখন বনোৱাতে 9 পৰা 10 লাখ টকাৰ ভিতৰত কমপ্লিট হৈ যাব। ঘৰখনৰ ড্ৰয়িং যদি কাৰোবাৰ লাগে তেনেহ'লে ডিছক্ৰিপশ্যনত মোৰ ইমেইল এড্ৰেছ দিয়া আছে, মোক কণ্টেক্ট কৰিব পাৰে। আজিৰ কাৰণে এইখিনিয়েই। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন এনেকুৱা ঘৰৰ ডিজাইন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।